মজা লাগিছে, ক্ৰাউডটো মজা লাগিছে। আমি আহিছোঁ চানমাৰীৰ গ্ৰন্থমেলাত আহিছোঁ। খুব ভাল লাগিছে ইয়াতে আহি, মানে মানুহ আছে। ইনভাইট কৰিছে স্পেচিয়েল গেষ্ট হিচাপে। এখন আজি স্পেচিয়েল গেষ্ট, ভাল লাগিছে। পৰিৱেশটো অলপ দেখাই দিব। আমাৰ চিনেমাটোগ্ৰাফাৰ পলাশ দাৰ, মই চিনেমাটোগ্ৰাফাৰ বিকাশ আছে। পলাশ দাৰ চিনেমাটোগ্ৰাফাৰ আজি মই চাওক। পৰিৱেশটো অলপ দেখাই দিয়া। এনেকুৱা পৰিৱেশ সদায় দেখা নাপায় আপোনালোকে গুৱাহাটী মহানগৰীৰ মাজত। আৰু সেইফালে দেখাবলৈ যাব লাগিব। ইয়াৰ পৰা কিমান দেখাম, প্ৰায়খিনিয়ে দেখাব। ঠিক আছে, দেখাই আছে। দেখাই আছোঁ, সেইফালে গৈ দেখাই আছোঁ। শিকি আছোঁ মই এতিয়া পলাশৰ পৰা চিনেমা। মই শিকাই আছোঁ, খুব ধুনীয়াকৈ শিকাই আছোঁ। খুব সোনকালে ভাল চিনেমাটোগ্ৰাফাৰ হ'ব বুলি আশা কৰিব পাৰোঁ। চানমাৰী গ্ৰন্থমেলাত, আৰু মোৰ লগত আছে প্ৰিয়ম্বিকা বৰা, নৱপ্ৰজন্মৰ এগৰাকী কবি বুলি ক'ব পাৰি। প্ৰথমবাৰৰ কাৰণে এখন গ্ৰন্থ লিখি ওলাইছে, কাব্যগ্ৰন্থ কোলাহল। চ' প্ৰিয়ম্বিকাক মই সুধিব বিচাৰিম, ইফালে চাউণ্ডো আহি আছে বাৰু, শব্দ আহি আছে, তথাপি মই সুধিব বিচাৰিম কিতাপখন কেনেকৈ তুমি লিখি উলিয়ালা আৰু কেনেকৈ ভাবিলা? আচলতে সকলোৰে জীৱনত এটা সপোন থাকে। মোৰো এটা সপোন আছিল যে মোৰ প্ৰথমখন কাব্যগ্ৰন্থ, কাৰণ মই সৰুৰ পৰাই বাতৰি কাকতত লিখা মেলা কৰিছিলোঁ। তেতিয়াৰ পৰাই মোৰ মনত এটা সপোনে পোখা মেলিছিল যে মই মোৰ জীৱনৰ এখন কাব্যগ্ৰন্থ কেতিয়াবা উলিয়াম, আৰু ভবা নাছিলোঁ সেই মোৰ সপোনটো আজি বাস্তৱ হ'ল। মোৰ মনত কল্পনাত যিখিনি অনুভূতি থাকে, সেই অনুভূতিখিনি মই কল্পনাৰ মাজত থকা অনুভূতিখিনিক লিখিত ৰূপ দিলোঁ। আশা কৰোঁ মোৰ এই কাব্যগ্ৰন্থখন সকলোৰে মাজত, মনৰ মাজত ঠাই পাওক, সকলোৱে মোৰ কোলাহলক আদৰি লওক, সকলোৱে মৰম দিয়ক, তাৰে আশা কৰিছোঁ। প্ৰতিটো কবিতাতে, মই প্ৰথম কবিতাটো ৰাজপথ, সেই কবিতাটো পঢ়োঁতে খুব সুন্দৰ মেছেজ আছে, ৰাইজলৈ মেছেজ আছে, শব্দবোৰো খুব ভাল আৰু সহজ সৰল বুলি ক'ব পাৰি। আমাৰ জেনেৰেল পাঠক যিবিলাকে আপোনাৰ ল'ব লাগে বুজি পাব। চ' এটা মেছেজ দিয়ে, প্ৰতিটো তোমাৰ কবিতাৰ যে মেছেজ এটা আছে, সেইটো কেনেকৈ কিয় ভাবিলা? কাৰণ আজিকালি নৱপ্ৰজন্মৰ বহুতো কবিয়ে কবিতা লিখে, কিন্তু মই এইটো বিচাৰোঁ যে মই প্ৰত্যেকটো কবিতাৰ ওপৰতে সেইকাৰণে এশাৰী বা দুশাৰী খুব কমকৈ লিখিছোঁ। ওপৰত কবিতাবিলাকৰ লাইনবোৰ লিখি লৈছোঁ। তাৰ মানে মই কিয় কবিতাটো লিখিছোঁ, মোৰ আত্মকথা বুলি দুটা লাইন ৰাখিছোঁ, তাৰ পাছতে মই কবিতাখিনি লিখিছোঁ। চব কবিতাৰ ওপৰতে আত্মকথা ৰাখিছোঁ। আচলতে মই ভাবোঁ প্ৰত্যেকজন লেখকৰ সৃষ্টিৰে সমাজলৈ কিছুমান বাৰ্তা যাওক, নৱপ্ৰজন্মই কিছুমান প্ৰেৰণা পাওক। শিকিবলগীয়া বহুত কথা থাকে, আৰু এই অস্থায়ী সময়ৰ বুকুত গৈও শিকি আছোঁ। সময় আৰু জীৱনে এতিয়ালৈকে যি শিকাইছে তাকে মই কোলাহলৰ পাতত মাথো দাঙি ধৰাৰ প্ৰয়াস কৰিলোঁ। মই আশা কৰোঁ মোৰ লেখনিখিনিৰ পৰা সমাজলৈ কিছু বাৰ্তা যাওক, মানুহে কিছু বুজি পাওক। মই যিখিনি দাঙি ধৰিব পাৰিছোঁ মোৰ ফালৰ পৰা মাথো চেষ্টা কৰিছোঁ। মোৰ দৃষ্টিভংগীত আমাৰ সমাজত দেখি থকা কোলাহলখিনিকো মই কোলাহল নামৰ কবিতাটোৰ জৰিয়তে দাঙি ধৰিছোঁ। বিভিন্ন ধৰণৰ বিষয়বস্তুৰে সমাহিত কাব্যগ্ৰন্থ মোৰ এই কোলাহল। অ'কে, চ' থেংক ইউ ছ' মাছ, শুভকামনা থাকিলে। থেংক ইউ ছ' মাছ। ইয়াতে বাই বাই দিয়া যায়। বাই।